গাইজ গুড মৰ্ণিং মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটো মোৰ কেনেদৰে যায় আপোনালোকে চাই থাকিব আৰু শেষত কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তেন্তে চাই থাকিব আজিৰ ভিডিঅ'টো আৰু আজি আমাৰ মনৰ জন্মদিন সকলোৱে মনৰ শুভেচ্ছা যাচিব যাতে তাৰ আহি থকা দিনবোৰ ভালে কুশলে যায় এয়া আমাৰ আজি মনৰ জন্মদিন হেপী বাৰ্থডে মন হেপী বাৰ্থডে থ্যাংক ইউ মনৰটো ভাল লাগিছে হোৱাইটত কৰিছে যে এনেকৈ চুইচ থ'ব লাগে চুইচটোতে নিজে নাই কটা একো এতিয়া কেক এটা যিহেতু মই ৰেডি কৰিম আজি প্ৰথমবাৰ বনাম মই এয়া কেক এইটো আনিছোঁ খাবা ৰ'বা ব্লেণ্ডাৰডাল যিহেতু কম্বো পেকত অহা কেনেকুৱা হয় মই বনাই চাম বাৰু আৰু ইয়াত আছে এয়া ডিজাইনবোৰ ব্লেণ্ডাৰৰ লগতে এডালো আছিলে এডালো ভালেই হ'ব আৰু গোটেইখিনি সা সঁজুলি একেবাৰতে উলিয়াই লৈছোঁ তো মই বনাই ক'ম বাৰু কেনেকুৱা হয় বনাবলৈ বাবা এখন বেয়া নকৰিবা যিহেতু হাতেৰে কৰিব লগা হৈছে কাৰেণ্টৰ নহয় তো সেইকাৰণে অকণমান দিগদাৰ হৈছে কিন্তু ভালেই হয় ইমান বেয়া নহয় আৰু কেকটো মই কাটি ল'লোঁ কাটি ৰেডি কৰিলোঁ আৰু চাওকচোন মোৰ কেকটো কেনেকুৱা হৈছে মনৰ কেকটো যেনে তেনে বনালোঁ যিহেতু মই প্ৰথম বনাইছোঁ এনেকৈ ক্ৰীম দি এইটো কেক মনৰ মামাৰে তোমাৰ কালাৰ একেই মামাৰ তোমাৰ কালাৰটো একেই ধুনীয়া কালাৰ এইফালে চোৱা বাবা এইফালে চোৱা এইফালে চোৱা আকৌ জেঠাই দিয়াটো বা আমেৰিকান পুলিচ আমেৰিকান পুলিচৰ নিচিনা লাগিছে ভাল লাগিছে ন লেতেৰা কৰিছা নেকি পেন আৰু এয়া আছিলে দুপৰীয়াৰ ভাত আৰু ভাইটিহঁতে ভাত খালে দুপৰীয়া তো তাকে অকণমান দেখুৱাই দিলোঁ আৰু মনৰ জন্মদিন বুলি মায়ে প্ৰসাদখন আৰু পায়সে যি হ'ল আজি এইবাৰ আৰু যিহেতু পাতিব নাপায় খুৰাৰ এমাহ হোৱা নাই তেখেত ঢুকুৱা তো সেই থুলমূলকৈ ঘৰতে থৈ দিয়া হ'ল আৰু ইমানেই আছিলে আজি মনৰ জন্মদিন Happy birthday to you. Happy birthday. Happy birthday.